हे भगवान तू ही है बलवान बड़े मुश्किल से लगा है अंडे का दुकान कुछ ऐसा कर दे कि अगले साल बन जाए मेरा मुर्गी का फार्म कृष्ण भगवान किबाके ভালকে প্ৰাৰ্থনাটো কৰি ললো বাৰু এতিয়া কিবাকে কাস্টমাৰ আহিলি হয় এ দোকানী এ ভাত খাবা ওলছিলো এতিয়া গোটাই কুৰ্ম মাখা আহি ধাত দছি এতিয়া ভাতো খোৱা নহয় ডাইৰেক্ট এতিয়া দোকানত আছো ৰবা বাবা এ গৰমত ঘৰৰ কথা শুনি দেখবে মই এটা ৰখি নাই এ কেইটা দিমালকে কও এ কণী তোমাৰ বেছি নালগে ৰবা 5টা দিলে হ'ব দা কণীকেইটা আলি অলপ ডাঙৰ ডাঙৰ চাই দিবা এ কণী সব আগ সাইডৰে ৰ লো 5টা দিমে দা এতিয়া মুৰ্গীটোক মাতা কেইটা কান এ কণীৰ দোকান মই দিছো মুৰ্গী দিয়া নাই নহয় মই 5টা দিমে দিছো গতিকে 50 টকা হল 50 টকা এটা দিব গতিয়া ওরে দোকানী কণী কুনি বাচ্ছি তুমি না মুৰ্গী দস্তুৰ লগত মুৰ্গী বাচ্ছি কেনা আলি মুৰ্গীৰ কণী মুৰ্গীয়ে দাম কব তুমি কেনকা কবা দা সোনকালে মুৰ্গীটোক মাতা নলিবা মই কিন্তু ডিমে চিমে লৈ যাওঁ সালা খালা কায় তো কি পাগল চিৰিয়া মুৰ্গী কেইটা কথা কও শুনি তই মুৰ্গী বলা কথা কয় পাগল হছি এপুই মাথা নষ্ট কৰবি আছি হেগলা বাদ দিব 50 টাকা এটা দি এতিয়া ও মুৰ্গী কথা কবা নৰে ও মুৰ্গী যদি কথা কবা নৰে তুমিও মানে দিমাগিতে এনাই আনছ ধৰাত পলিয়া না মোৰ লগত চতুৰালি নকৰবা হে কাৰণে এ মোৰ টকা দস্তাস এ ল এ মোৰ আৰু এমাই নিবে ভাল নালগে না আমাৰ আৰু বেলেগৰ দৰে মন নহয় এ টকা দস্তাস দিলু মুৰ্গীটো কিবা আধা সাধা নমন খুৱাবা মই আহু দা এতিয়া সালা এলাই মই দোকান বন্ধ কৰবে খুজো মই একলে কুলে চিৰ কাৰণে মই দোকান বন্ধ কৰবে খুজছো এ আমাৰ চিৰিটো খচ্চৰ আছে ডিমে বিক্ৰী কৰিবলে হে খুৱাবা লাগে ভাই এই ডিমেৰ দোকান মই ভাঙি শেষ কৰি পেলাম মই ডিমে বেচলো 5টা পইচা পালো 10 টকা এ সিমৰ বেপাৰ খুড়া ও খুড়া দোকানের কণী চাই ভাল না পুৱাই এটাই মাথা গৰম কৰি দিয়াও এবাৰ তই আহিছে নেকি মাথা খাবা ও খুড়া মই তোমাৰ মাথা খাবা আনাই নহয় মই মাথা খাই কি পাম মই নহয় কণী খাই পাছা মস্ত ভাল পাওঁ মই কণী নিবা আছো এটা কণী দা এটা দিবেও নিবে না নিয়া যদি 2 টকাই নি বাপৰে এটা দিবে দিবে अक्कर बक्कर बॉम्बे बो 80 90 पूरे এ পি এটা কি একলা মাথা মুন্ডা বকি আছা ডিমে নিয়া যদি নি এটা একলা মাথা মুন্ডা বকি মোৰ মাথা গৰম নকৰবি সজে দিম মতাই ও খুড়া তোমাৰ দোকানৰ মই জিতি কৰি দিলি নহয় এতিয়া তামৰ কৰৰপতি কণী আছে মামা মই বুজি নাপাওঁ নহয় মানে কি জানো না তুমি এই কণীকেইটা খুদৰ ফাৰ্মৰ পৰা আনছা হয় না অ মইতো খুদৰ ভালা মোৰ বলাই দিমে আনছো ও খুড়া কালি নহয় খুদ বদৌতাই বোলে মুৰ্গীকেইটাক আধা দি থাকন্তে তাতে বোলে খুদ বদৌতা হীৰা ৰাঞ্চিটো পৰি গেছি আৰু নহয় এটা মুৰ্গী বোলে খাই ফেলছি আৰু সেইটো মুৰ্গী এতে ডিমা পাচ্ছি নহয় সেকেটা ডিমাই তুমি আনছ সেইকাৰণে এৰে কম্বা এটা ডিমাত হীৰা ৰাঞ্চিটো আছে ডিমাকেইটা চাবা লাগব এ মোৰ একলা হিৰে ৰাংচি চেংচি লব নাই চলি তই ডিমে নিবাক লাগি কেইটা আনছে ও খুড়া মই নহয় 10 টকা আনছো এটা ডিমাত 10 টকাই না এ চলি মোৰ দোকানত ডিমেৰ একদম কোৱালিটি বেলেগে সেইকাৰণে মোৰ দোকানত এটা ডিমেত 20 টকা কৰছো যা ঘৰৰ পৰা আৰু 10 টকা লৈ গে বাসা পি মোৰ বুদ্ধিক পাৰবি তই ইতি যদি ডিমে লৈ গেলা হয় এই দেখোন কচি বচি হলা হয় আই মোৰে দোকানত দিবে মোৰে দোকানত হিৰে আছে আৰু তাই নিবে আছি হিৰে ৰাংচি আছে আৰু মই দোকান চোকান দিবে নালগে মই আৰু কৰৰপতি হৈ যাম এ ভগৱান তুমি যে কিবাকে চকুদকু মেলি চালা এতিয়া মই এটা কাই ডিমে মাখা ভাঙি চাওঁ ৰ আজি মুঠতে পৌচি অত খাটাং খেলাখান চাই কিন্তু মজা লাগছি ইটা আজি বুঢ়াৰ দোকান চেঞ্জ হৈ যাব 500 মান দিবা ভাঙলাকে আম্পাই মোৰ মোটামুটি দেখোন কণী ভাঙি দোকান চেচি হলাই এটা
5-6টামান কণীয়ে ভাঙলো হীৰাৰ আংঠিটো এটাতো নাই ইছ প্ৰভু এই কি হ'ল তাই হীৰাৰ আংঠি বজাই আছিল আমাক নিজে ভাঙলো ও খুড়া তুমি তো কণী ভাঙি শেষ করলা ও হীরার আংটি পালানো নাই আপি 5-6টা ডিমে ভাঙি শেষ কৰি ভাঙলো হীৰাৰ আংঠিটো পৰি নাই চেক গেলি ও খুড়া কণী কিটা যদি হীরার আংটিটো পোৱা নাই তেনেহলে নিশ্চয় মুৰ্গীৰ গুতে আছে মুৰ্গীজনী কণী পাৰাৰ আগত হাঁচিলে তুমি এটা খুদ বদ্ধতাতে হাগা জাগাত গেলি যাগে মুৰ্গী যি যতে গুঠ লয় তাতে গেলি যাগে তাতে হীরার আংটি পাবাই যাবাছা